নমস্কাৰ, মই উজ্জ্বল চৌধুৰী আপোনালোকক স্বাগতম জনাইছোঁ দ্য ইউনিক টক্সলৈ। আজি আমাৰ মাজত উপস্থিত আছে অসমৰ জনপ্ৰিয় ইউটিউব চেনেল বিহুৰ গুটি। আহকচোন আজি বিহুৰ গুটি চেনেলত আমি ইণ্ট্ৰডাকশ্যন কৰোঁ, কিছুমান আজি ধেমালি কৰোঁ। আহক, এয়া বিহুৰ গুটি তোমাৰ ইণ্ট্ৰডাকশ্যনটো দি দিয়া। নমস্কাৰ, মোৰ নাম বিৰগুটি নহয়, চৈয়দ ফাৰুক হুছেইন। মোৰ ঘৰ তামোলপুৰত। তুমি কিমান ক্লাছত পঢ়ি আছা বৰ্তমান? 5, এতিয়া 5ত পঢ়ি আছোঁ। 5। এয়া আছে বিহুৰ গুটি। এয়া আৰু এতিয়া আমি ল'ব গৈ আছোঁ ইণ্ট্ৰডাকশ্যন। কোন? এয়া বাহু। নমস্কাৰ, মোৰ নাম অৰিজিনেল নাম ফিৰদৌছ আলী আৰু মোক মুন বুলিও চবেই চিনি পায়। মোৰ ঘৰ তামোলপুৰৰ ওচৰতে। তামোলপুৰৰ ওচৰত। তুমি পঢ়া পাতি মানে ডিগ্ৰী। এয়া আছিলে বাহু। আৰু এতিয়া আছে আমি ইণ্ট্ৰডাকশ্যন ল'ম আমাৰ মাজত কেপচুল। নমস্কাৰ, মোৰ অৰিজিনেল নাম হ'ল ৰাজু আহমেদ। মোৰ ঘৰ তামোলপুৰতে হয়। বৰ্তমান মই গুৱাহাটীত থাকোঁ। হয়। এয়া আছিল আমাৰ কেপচুল, বাহু আৰু বিহুৰগুটিৰ ইণ্ট্ৰডাকশ্যন। আৰু বিহুৰগুটিৰ চেনেলটো কোনে আনিলে, কোনে আৱিষ্কাৰ কৰিলে, সেইটোৰ আমি ইণ্ট্ৰডাকশ্যন ল'ম। এয়া বিহুৰগুটি আৱিষ্কাৰ কোনে কৰিলে, জন্ম কোনে দিলে বিহুৰগুটি, সেইটো চেনেলটো কোনে জন্ম দিলে, অসমৰ মাজলৈ কোনে আনিলে ইমান জনপ্ৰিয়লৈ। এয়া আমাৰ মাজত উপস্থিত আছে বিহুৰগুটি চেনেলৰ ডাইৰেক্টৰ। নমস্কাৰ, ছাৰ পাপুলালী। আৰু মোৰ ঘৰ হয় তামোলপুৰ ওচৰতে হয়, জাৰগাঁও বুলি কোৱা এখন গাঁৱত। তো মই এতিয়া বৰ্তমান BSc কমপ্লিট কৰিছোঁ। বৰ্তমান টিউশ্যন কৰোঁ আৰু এনে অলপ মানে বিহুৰগুটি চেনেলৰ বাহিৰেও এটা এক্সট্ৰা ৱাৰ্কাৰ আৰু আমি বিহুৰগুটি চেনেল যদিও ভিডিঅ'বিলাক বনাইছোঁ, আমি চানডে বনোৱা যায়। বিহুৰগুটিৰো তেতিয়া স্কুলটো অফ থাকে, তেতিয়া আমি সেনেকৈ সুবিধা মিলি আমি চলাই আছোঁ আৰু চেনেলটো। সেইটোৱে আৰু প্ৰথমে চেনেলটো যেতিয়া খুলিছিলা তেতিয়া প্ৰথমে কি তোমাৰ মানে কিছুমান প্ৰথমেতো ইউটিউব চেনেল কোনো এটা হেৰি নহয়, তোমাৰ তৎক্ষণাত গ্ৰ' নকৰে। তো প্ৰথমে কেনেকুৱা মানে বাধা কেনেকুৱা আহিছিলে, কি আহিছিলে, আমাৰ অসমৰ ৰাইজক জনাই দিব পাৰিবা নেকি? হয়, প্ৰথমৰ পৰা ক'ব গ'লে আমাৰ চেনেলটো জন্ম হৈছিল 2018 3 মাৰ্চ 3 জুনত জন্ম হৈছিল। আৰু তেতিয়াৰ পৰা আমি ভিডিঅ'বিলাক বনাই গৈ আছোঁ। মানে প্ৰথমতে সকলো বস্তু অলপ জিৰ'ৰ পৰা উঠিব গ'লে অলপ ষ্ট্ৰাগল কৰিব লাগে, যিহেতু আমি কোনো চেলিব্ৰিটি নহয়। গতিকে আমি গাঁৱৰ মানে সাধাৰণ ল'ৰা হিচাপে আমি যিখিনি মানে উঠিব লাগে, সেইখিনি আমি যিখিনি ষ্ট্ৰাগল কৰিব লগা হৈছে। আজিকালিতো অসমততো ক'ব গ'লে বুলি ক'ব গ'লে ইউটিউব চেনেল বুলি ক'ব গ'লে ভুল নহ'ব আৰু। তো সেইখিনি সময়ত মানে উঠাটো বহুত মানে ইউনিক, মানে অসমৰ ৰাইজে ইউনিকটো বিচাৰে ন, সেইখিনি ইউনিকটো অনাৰ কাৰণে বহুত কষ্ট হৈছিল আৰু। হয়, কষ্ট হৈছিল। কিন্তু আজিকালি যিটো পৰিস্থিতি মানে উলিয়াই গ'লে, যিটো ক'লা তুমি ইউটিউব চেনেলৰ কথাটো, এইটো কেনেকুৱা হৈছে আজিকালি আমাৰ যিহেতু ষ্ট্ৰাগল এটা জড়িত হৈছে। কিন্তু আজিকালি ইউটিউব চেনেলবিলাক কি কৰে, ব্লগ বনায় বা তেনেকুৱা হেৰি বনায়। ডিম্পু বৰুৱাৰ লগত যায়, তাৰমানে কিছুমান ব্লগ বনাই দিয়াৰ পিছত TRPটো সেনেকৈ বাঢ়ি যায়। ডিম্পু বৰুৱাৰ থাম্বনেইল দি দিলে, তাৰমানে ইহঁতে আমাতকৈ আৰু তাৰমানে কিছুমান চেনেল হেৰিতকৈ তাৰমানে বহুত সোনকালে গ্ৰ' হৈ যায় আৰু যিবিলাক চেলিব্ৰিটিৰ লগত বনালে। সেইটো অলপ মানে আমাৰ বেয়া লাগে আৰু অলপ সকলোৱে মানে সৰুৰ পৰা উঠে। তো কিছুমান এতিয়া বৰ্তমান বহুত ইউটিউব চেনেল আছে আৰু সিহঁতক মানে প্ৰথম নতুনকৈ ষ্টাৰ্ট কৰিছে, তেওঁলোকক কিবা এটা মেছেজ দিবা নেকি? মানে হতাশ হ'ব নালাগে যেন, কিবা এটা এনেকুৱা মেছেজ যে কি কৰিলে মানে তোমাৰ মানে কনফিডেঞ্চটো কেনেকুৱা লেভেল থাকিলে মানে সিহঁতে গ্ৰ' কৰিব, সিহঁতক মানে কিবা এটা মেছেজ, সৰু চাই এটা মেছেজ। হয়, এতিয়া মানে আমি বৰ্তমান এইখিনি টাইমত নকওঁ, অলপ পিছত ক'ম এইটো এনচাৰটো। বাকী আমাৰ বাহু আছে, তাৰপিছত কেপচুল আছে, বাহু আছে, আলোচনা কৰি লওক। এতিয়া বাহু তুমি কৈ দিয়া মোক বাহুৰ কথাটো। বাহু মানে আমাৰ প্ৰথমতে আমাৰ যিহেতু এণ্টাৰটেইনমেণ্টৰ লগত জড়িত, বাহু আগৰ পৰা সৰুৰ পৰা জড়িত। কিন্তু তেখেতে এনে অসমৰ মানে চিনি পায় আৰু প্ৰায়ভাগ চিনি পায়, মানে বাপেক হিচাপে বিহুৰগুটি বাপেক হিচাপত চিনি পায়, যিহেতু বাপেকৰ পাৰ্ট কৰে। গতিকে বাপেক পাৰ্টটো
আনাৰ আঁৰত মই আছোঁ কিন্তু তাৰমানে তেখেতে নকৰে আৰু ভিডিঅ'বিলাক নকৰে বাপেকৰ পাৰ্ট কৰিব নিবিচাৰে আৰু যিহেতু চেংৰা ছোৱালী না হয়নে নহয় ছোৱালী তোৱালী কিছুমান গাৰ্লফ্ৰেণ্ডো আছে না তাৰ সেইকাৰণে তাৰমানে অলপ হেৰি পায় আৰু গাৰ্লফ্ৰেণ্ডো মানা কৰে তাৰপিছত মই কৈছোঁ আৰু এইটো আমি হেৰিহে এণ্টাৰটেইনমেণ্টহে গতিকে যিহেতু মানে অসমৰ মানুহে আঁকোৱালি লৈছে তাক মানে বাপেক চৰিত্ৰত বহুত মানে ভাল এটা অভিনয় কৰে গতিকে আমি 2-3টা ভিডিঅ' বনালোঁ এনেকৈ ভাল লাগিল আমাৰো ভাল লাগিছে গতিকে সেই হিচাপত দি দিলোঁ আমি সেনেকুৱাই আৰু বাকী আমাৰ কেপচুলেটো প্ৰথমতে আমাৰ ভিডিঅ'বিলাক চাই আছিল প্ৰথমতে মানে তেনেকুৱা হেৰি নাই ছাবস্ক্ৰাইবাৰ আছিল কিন্তু চোৱাৰ পিছত এই তেনেকৈ 2-3টা ভিডিঅ' এনেকৈ প্ৰথমতে চাই তাৰমানে কেপচুলে আমাৰ প্ৰতি আকৰ্ষিত হৈ গ'ল মানে ময়ো ভিডিঅ' বনাম আৰু তেনেকুৱা এটা মনত জাগি উঠিলে গতিকে তেখেতে আগৰ পৰাই মানে গান গোৱা বা তেনেকুৱা এণ্টাৰটেইনমেণ্ট কৰে আজি গান গাই দেখাব গতিকে ভাল আৰু মানে হেৰি গানবিলাক লিখেও তেনেকুৱা এণ্টাৰটেইনমেণ্টৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু আগৰ পৰাই এই কেপচুলে গতিকে এইখিনিয়ে আৰু আমাৰ কষ্ট সকলোৱে কৰিছে মই যে এজ এ ডিৰেক্টৰ হিচাপে যিখিনি কষ্ট কৰিছোঁ এহেঁত সকলেও কৰিছে সেইখিনি কষ্টই কৰিছে বিহুৰ গুটিও কষ্ট কৰিছে তেনেকুৱাই আৰু বাকী আকৌ হেৰি বিহুৰ গুটি মই প্ৰথমৰ পৰা ফ'ল' কৰোঁ চেনেলটো তোমালোকৰ বিহুৰ গুটি প্ৰথমত নাই বুলি 5-6টা ভিডিঅ'ত নাই মানে বিহুৰ গুটি মানে চেনেলটোত মানে প্ৰথমতে নাম আছিলে কিবা বেলেগ মই যাতে ইউথ আছাম বুলি এটা আছেনে তাৰপিছৰ পৰা আহি গ'ল বিহুৰ গুটি তো বিহুৰ গুটিত তোমালোকে কেনেকৈ তুমি মানে যিহেতু তুমি ডাইৰেক্টৰ তোমাৰ কাম হৈছে মানে কেৰেক্টাৰবিলাক চোৱা মানে কেনেকুৱা মানে তোমাৰ বিশেষকৈ ক'ব গ'লে তোমাৰ এইটো হেৰি চেনেলটোত তোমাৰ কষ্টটো বেছি কাৰণ স্ক্ৰিপ্ট লিখাটো চাগে তুমি স্ক্ৰিপ্ট লিখা তো বিহুৰ গুটি কেনেকুৱা মানে পালা সেইটো মানে ইন্ট্ৰডাকশ্যনটো কেনেকুৱা হ'ল অলপ বিহুৰ গুটি প্ৰথম ভিডিঅ'ত মানে মই এনে চিন্তা চৰ্চা কৰি আছিলোঁ যে আমাৰ গাঁৱত তেনেকুৱা মানে উৎপতীয়া মানে অক্ষুৰ ল'ৰা তেনেকুৱা নাই ইয়ে কিন্তু অক্ষুৰ মানে কথাটো খোলাখুলি কৈছোঁ আৰু মানে বহুত অলপ হেৰি আৰু অক্ষুৰ হিচাপে সেইকাৰণে বিহুৰ আগতে ইউথ আছাম আছিল গতিকে আমি গোটেইখিনি লগ লাগি আমি ভাবিলোঁ যে বিহুৰ গুটিত হ'লে কেনে হ'ব যিহেতু অসমৰ চেনেল তেনেকুৱা নাই লাইভ আহি পেলাই সোধা গৈছিল তাৰমানে মানে আমি যিকোনো কাম কৰিলে মানে অলপ অসমৰ ৰাইজৰ লগত অলপমান মানে টাচ কৰোঁ আৰু যিকোনো বস্তু এনেকৈ আৰু চলি আছোঁ বাছ বিহুৰ গুটি ভাল পাৰফৰ্মেঞ্চ দি আছে ভিডিঅ'ত গতিকে সেই হিচাপে আগুৱাই গৈ আছোঁ আৰু এতিয়া বৰ্তমান ক'ব গ'লে ইয়াক এক্টিং শিকাব নালাগে আৰু নিজে আহি যায় এইটো এটা আৰু যিটো কথা তুমি ক'লা এই কি আছিল হয় আৰু এই কিবা ভিডিঅ' বনাওঁতে মানে কেনেকুৱা ডিৰেকশ্যন বা এনেকুৱা সেইটো মই দিওঁ প্লাছ কিছুমান সৰু সুৰা ভুলবিলাক এই বাহু আছে গোটেইখিনি মিলি আমি হেৰি কৰোঁ আৰু ডিৰেক্টৰ হিচাপে নহয় উৎপাতৰ কথা ক'ব গ'লে এই দুজনে আৰু অলপ জুম কৰি দিয়ক কেমেৰাটো এই দুজনে আৰু উৎপতীয়া মই লক্ষ্য কৰিছোঁ বহুত শান্ত হৈ আছে একদম মানে একদম শান্ত মানে এটা কথা শান্ত হিষ্ট মহাদুষ্ট সেইটো নেকি সেইটো টাইপৰ নেকি অলপ নাই কেপচুল বৰ্তমান শান্ত হিষ্ট ভিতৰে মহাদুষ্ট তাৰমানে তেনেকুৱা ভিডিঅ'বিলাকতো অসমৰ ৰাইজে গমেই পায় আমি আৰু ক'ব নালাগে কেনেকুৱা তো হেৰি বিহুৰ গুটি তো চেনেলটোৰ লগত থাকি মানে বৰ্তমান গোটেইকেইটাৰ লগত কাম কৰি মানে এক্টিংখিনি কৰি পিনে যেতিয়া তোমাক মানে এতিয়া ক'ব গ'লে তোমাৰ অসমৰ বহুত মানে মানুহে গম পায় চিনি পায় মানে কেনেকুৱা লাগে কাম কৰি এক্টিং কৰি পিনে ভাল লাগে বহুত ভাল লাগে তামচা ফুৰ্তি কৰে না কৰোঁ হা তামাম ফুৰ্তি কৰা বোলে তুমি তো এয়া বাহুৰ পৰা আমি এক্সপিৰিয়েঞ্চখিনি জানিম মানে কেনেকুৱা লাগে তোমাৰ এই চেনেলটোৰ লগত মানে কাম চাম কৰি পিনে থাকি পিনে চেনেলটোত মানে মইতো প্ৰথমৰ পৰাই জড়িত চেনেলটোৰ লগত চেনেলটো মানে গ্ৰ'থ কৰাত পাপুল মই আৰু আমাৰ কেপচুল মানে ৰাজু আমি তিনিওৱে বহুত মানে লাগাতকৈ বহুত কষ্ট কৰা গৈছে বেছি কষ্ট সেই আৰু ভিডিঅ' কৰি পেলাই ভাল লাগে বহুত ভাল লাগে মাজে মাজে ফূৰ্তিও কৰা যায় তাতে আমাৰ বিহুৰ গুটিটো থাকেই আৰু উৎপাতত ক'বাই নালাগে একদম এক নম্বৰ সিয়ে আৰু উৎপতীয়া তাৰে পিছত আমাৰ কেপচুলো আছে আমিও উৎপাত কৰোঁ কিন্তু সিমান নহয় আৰু বহুত ফূৰ্তি হয় ভিডিঅ' কৰাৰ টাইমত বহুত ফূৰ্তি হয় দাড়ি ষ্টাইলটো ভাল লাগছে নাই দাড়ি ওপৰৰ পৰা দিয়া বস্তু এয়া এতিয়া আমি বিহুৰ গুটি সকলোৰে সদস্যৰ মাজত এটা সৰু চিক্ৰেট কথা এটা
জানিব চেষ্টা কৰিম তো অসমৰ ৰাইজতে যে গম নাপায় বস্তুটো সেই বস্তুটো আমি মানে ওলাই আনিবলৈ চেষ্টা কৰিম বস্তুৰ কথাটো হ'ল গাৰ্লফ্ৰেণ্ড আছে নাই হেণ্ডচাম ল'ৰা একদম আছে নাই গাৰ্লফ্ৰেণ্ড নহয় থকাটো আছিল 2019 লাষ্টক লাগি আছিল পূৰা ডেট চেট একদম কি এতিয়া ব্ৰেকআপ নে কি এতিয়া 2019 লাষ্টত ডিচেম্বৰ 31 তাৰিখৰ ৰাতি ব্ৰেকআপ হৈছে একদম পূৰা হেৰি প্ৰেম আছে নেকি একদম ডেট চেট যোনটো মনত কৰি ৰাখিছা তুমি চব মনত আছে একদম ৰিয়েল ভাল পাইছিলোঁ না এতিয়া আছেনে নাই এতিয়া বৰ্তমান নাই ছিংগেল মানে ছিংগেল এতিয়া এই অসমৰ ছোৱালীবিলাক যোনে যোনে চাই আছে ট্ৰাই মাৰিব পাৰে বিহুৰ গুটি চেনেলৰ বাহু হয় না বডি চডি আছে কিন্তু হেণ্ডচাম আছে চলিটো এইটো বেছি হ'ল নেকি অলপ বেছি হোৱা নাই ঠিকেই আছে তো এতিয়া আমি কেপচুলৰ আছেনে নাই আমি কেপচুল কিবা বিহু বাহুটো একদম পূৰা দিল জ্বলে লাভ ষ্টৰী গাৰ্লফ্ৰেণ্ড বুলি ক'লে মানে আজিৰ যুগত গাৰ্লফ্ৰেণ্ড পতাবতো বহুত টান কাৰণে বেছি নেকি সেইকাৰণে মই পতাই থৈছোঁ মিছা ক'লে কি হ'ব অলৰেডি পতাই আছে বঢ়িয়া কাম কৰিছা তুমি বিয়া চিয়া ঠিক কৰিছা নে বিয়াৰো ঠিক হৈছে বিয়াখন খাব যাম আৰু নেকি মাতনে নাই নিশ্চয় মাতিম জেগাটো অলপ লং ড্ৰাইভ হ'ব মানে গোলাঘাট হয় আপাৰ আছাম হয় মানে ৰাতি দৰালত যাওঁতে মানে বহুত মানে কঁকাল চকাল বিষাব আৰু ন ঠিক আছে বাৰু এতিয়া আমি কাৰ বিহুৰ গুটি বিহুৰ ডাইৰেক্টৰ ছাৰ বৰ লাজকী কথা আছে এইটো হা মিছা কথা কৈছা নেকি তুমি মিছা কথা কৈছা নেকি তুমি বুলি দাড়ি চাৰি একদম হেণ্ডচাম চেণ্ডচাম ল'ৰা হা আৰু মই কিবা নেক্সট পাৰ্ট আহি আছে নেকি টাকলা চাকলা হৈ আছে কিবা ভিলেন চিলেন এনেকুৱা টাইপ হা নাই আমি অসমৰ ৰাইজক কিবা চিক্ৰেট কথা একদম কিবা নতুন এই বালা নেক্সট পাৰ্ট নেক্সট ভিডিঅ' কাৰণে গুণ্ডা টাইপৰ ভিলেন বডি আহিব এতিয়া আছে নাই সেইটো কচোন গাৰ্লফ্ৰেণ্ডটো নাই আৰু মোৰ নাই একদম সঁচা কথা হৈছে নে সঁচা কথা ইয়াতে মানে আগতে বহুত অলপ পস্তাইছোঁ আৰু এতিয়া মানে বিহুৰ গুটি চেনেলৰ কেপচুলৰ বাহিৰে কাৰণ নাই আৰু মই যদি ট্ৰাই মাৰিব পাৰে হয়নে নহয় তো এতিয়া আমি হেৰি সুধিম আজিকালি আৰু সৰু ল'ৰাবিলাক আৰু থাকে নহয় সেইকাৰণে বিহুৰ গুটি এবাৰ সুধি চাওঁ আছে নে নাই সন্দেহ এটা হৈছে আৰু মোৰ যি মানে হিচাপত কথাবিলাক কৈছে আমাৰ কেপচুল বাহু ডাইৰেক্টৰে আছেনে নাই গাৰ্লফ্ৰেণ্ডৰ কথা কি কবি দুটো আছিল নাই দুটা আছিল দুটা দি ব্ৰেকআপ এতিয়া ব্ৰেকআপ কেংকে আৰু কেংকে হবি কিয়া মাছি নেকি বাপেকে এগলি আৰু কেংকে হ'ব কান্দছা নেকি তুমি একদম দুখ চুখ লাগি গৈছে নাই কান্দন সপোন দেখি আছে আৰু ঠিক আছে বাৰু পিছত আৰু এইটো আৰু বেছি কৰিলে আৰু কান্দি চান্দি দিলে আমাৰ বেয়া পাব নেকি বাপেক ঠিক আছে বাৰু অসমৰ ৰাইজে এইটো গম পালে আমাৰ কোনোবা যদি ট্ৰাই যদি মাৰিব পাৰে দুটা আছে বৰ্তমান এই বাহুৱা আৰু ডাইৰেক্টৰ ছাৰ কেপচুলটো অলৰেডি ফিক্স কেপচুলত ট্ৰাই মাৰিলে লাভ নাই ফিক্স চলিটো একদম পৰা হা ডাইলগ এটা শুনো ডাইলগ ৰোল এটা হৈ যাওঁ এটা সৰু আৰু ভিডিঅ' তুমি ইপিনে সামান্য এটা সেই ফুলফুলিক তই আনবি ফুলফুলিক মই আনি বয়সৰ হিচাপে নহয় আজিকালি সৰু আপি চাই দিন আহি গৈছে আজিকালি সেইকাৰণে সৰু আনিব লাগিব আজিকালি আপি টকা চাই পেলাই আহিব এতিয়া তোৰ ইনকাম নাই মোৰ অলপ ইনকাম আছে তোৰ দিল ফালি মোৰ কলজীয়া কাটি দিলিও ফুলফুলিক নিয়াৰো মই আনিমে নালগে দেখুৱাবা তই মোৰ বেয়া নালগে বাপা বঢ়িয়া এয়া আমাৰ আছিলে গ্ৰেট কেপচুল মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হৈ গ'ল টেলেণ্টৰ বিহুৰ গুটি চেনেলটো টেলেণ্ট মানে জাগা টেলেণ্টেড ভৰপূৰ তো আমি বেছি নকৰোঁ আমাৰ বিহুৰ গুটি চেনেলটোৰ লগত চ' আমি লাষ্ট দুটামান কুৱেশ্যন সুধিম মানে কি ক'ব আৰু মানে ছাবস্ক্ৰাইব কিমান আৰু উঠি অহা চেনেলবোৰক কি ক'ব আমাৰ ডাইৰেক্টৰ ছাৰে
হয় আমাৰ ছাবস্ক্ৰাইবটো মানে আমাৰ তুলনাত বহুত গুণে বেছি মানে 33,000 আপ হৈছে গ্ৰ'থ কৰি গৈছে গতিকে এইখিনিয়ে আৰু আগলৈ যাতে আপোনালোকে মৰম দি থাকে আমাক বিহুৰ গুটি চেনেলত আৰু যিসকলে চোৱা নাই তেখেতসকলে গৈ বিহুৰ গুটি বুলি চাৰ্চ কৰি দি মই লিংকটো দি দিম লিংকটো দি দিবা ডেছক্ৰিপশ্যনত দি দিব গতিকে যিসকলে চোৱা নাই গতিকে চালে হ'ল সেইটোৱে আৰু বাকী যিসকলে মানে ইউটিউব চেনেল খুলিব বিচাৰিছে বা খুলি থৈছে ইতিমধ্যে কাম কৰা নাই এক্টিভিটিটো হোৱা নাই তেখেতসকলক এটাই কথা কওঁ মানে কিছুমানে পইচাৰ ইনকামৰ কাৰণে কিছুমানে পইচাৰ ইনকামৰ কাৰণে আহে আৰু কিছুমানে মানে ফেমাছ হ'ব বা তেনেকুৱা TRPৰ কাৰণে আহে এটাই কথা কওঁ যদি পইচাৰ কাৰণে আহিব খুজিছে আপোনালোকে কষ্ট কৰিব লাগিব কিন্তু কষ্ট বহুত যথেষ্ট কষ্ট কিন্তু নিগেটিভ বহুত আহিব মানুহৰ নিগেটিভ আহিব গতিকে নিগেটিভবিলাক আমি যিহেতু আমাৰ ক্ষেত্ৰত বহুত হৈছে আমাৰ জাগাতে হৈছে নিগেটিভ গতিকে এইবিলাক আমি এক্সপিৰিয়েঞ্চ কৰি ষ্ট্ৰাগল কৰি এইখিনি পাইছোঁ গতিকে নিগেটিভটো আপোনালোকে পাব একদম 100% মই কৈছোঁ মই নিগেটিভ পাব গতিকে নিগেটিভ পালেও আপোনালোকে এইটো কৰি যাব যিহেতু প্ৰফেশ্যন হিচাপত যদি ল'ব খোজে আৰু তেনেহ'লে এইটো কৰি যাওক আমি কিন্তু এইটো আমি পেচা আমাৰ হেৰি হিচাপত লৈছোঁ এনজয় এটা তাৰমানে আমাৰ ভিডিঅ'বিলাক গমেই পাইছে আমি জাগাতে বনাওঁ ভিডিঅ' আৰু স্ক্ৰিপ্ট আমি নিলিখোঁ জাগাতে হৈ যায় স্ক্ৰিপ্ট আহি থাকে গতিকে এনেকুৱাই আৰু আপোনালোকেও আহি যাওক ইউটিউব জগতখনত যিহেতু আজিকালি ছ'চিয়েল মিডিয়া ট্ৰেণ্ডটো বেছি গতিকে ছ'চিয়েল মিডিয়া এজন মানুহক উঠাই দিব পাৰে এজন মানুহে এক ৰাতিত নামাই দিব পাৰে গম পাইছেনে গতিকে তেনেকুৱা কথা গতিকে ইউটিউবটো যিহেতু যিসকলে কৰিম বুলি ভাবিছে আহক একেলগে কৰিম আমাক যদি কিছুমান হেল্প লাগে কৈ দিব আমাৰ নাম্বাৰটো দিয়া আছে এবাউটত দিয়া আছে এবাউটত গৈ নাম্বাৰত কল কৰিলে হ'ল যদি কিছুমান হেল্প লাগে আমি আছোঁ প্লাছ এইখিনিয়ে আৰু ঠিক আছে এইখিনিতে সামৰিলোঁ আৰু নতুন চেনেল গতিকে যিহেতু উঠি অহা প্ৰজন্ম লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব আমাৰ ওচৰৰে হয় এজন গতিকে নতুন আহি আছে যিহেতু নতুন চিন্তাধাৰা কৰিছে মানে আৰম্ভ হৈছে জাষ্ট বিগিনিং গতিকে শ্বেয়াৰ কৰি দিব শ্বেয়াৰৰ ওপৰত কথা গতিকে শ্বেয়াৰ কৰিলে সকলো মানুহে পাই যাব তো এইখিনিয়ে আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ গোটেইখিনি কৰি দিলে হ'ল আৰু ছাপোৰ্ট দি যাব লাষ্ট বেলেগ নকওঁ অসমৰ ৰাজ্যত আজি যিহেতু এতিয়া বৰ্তমান COVID-19ৰ কিছুমান বৰ্তমান অৱস্থা চাই আছে আপুনি সকলোৱে চাইছে অৱস্থা কেনেকুৱা জাষ্ট আমাৰ ফালৰ পৰা বিহুৰ গুটি চেনেল আৰু দ্য ইউনিক টক্সৰ পৰা এটাই অনুৰোধ আছে যে মানুহবিলাকে পেনিক নহ'ব নিয়মমতে হাত ধুই থাকক চাফা কৰি থাকক আমি তেতিয়াহ'লে বস্তুটো আমি নিশ্চয় হাৰাব পাৰিম নাই কি কয় হয় সেইটো হয় আমি যিহেতু ডিষ্টেঞ্চটো আমি হয়তো আপোনালোকে ভাবিব পাৰে ডিষ্টেঞ্চটো মেইনটেইন কৰা নাই গোটেই ডিষ্টেঞ্চটো মানে আমাৰ যিহেতু গাঁৱৰ অলপ হেৰি না গ্ৰীণ জ'নত পৰিছোঁ বুলি সেনেকুৱা নহয় কিন্তু আমি জাষ্ট এইটো অসুবিধাৰ কাৰণে আমি হেৰি হৈ গ'লো ডিষ্টেঞ্চটো হৈ গ'লো হেৰি অলপ খন্তেকীয়া টাইমৰ কাৰণে আমি এইখিনি কৰিছোঁ গতিকে আমি হাত চাত ধুই লৈছোঁ প্ৰথমে গোটেইকেইটাই চেনিটাইজাৰ কৰি লৈছোঁ কিন্তু আপোনালোকে চিন্তা নকৰিব খালি আপোনালোকে সুস্থ থাকক আমিও সুস্থ থাকিম তো গোটেই আমি নিজে ভালে থাকিলে আপোন ভালে জগত ভাল গতিকে আমি সকলোৱে প্ৰত্যেকজনে যে আমি হেৰি কৰোঁ গতিকে দেশখনো আগবাঢ়িব তো এইখিনি নমস্কাৰ ধন্যবাদ